जय कृष्णगुरु समूह भक्तप्राण राइज तथा मोर भिवार्सकल आपनालोকক मोर चैनल लाइव कैनट काम टू आइसले स्वागतम जनाइছো आरु मैं आपनालोকক আজি এটা आध्यात्मिक मनोमोहा भिडिओ देखुवाब बिचारिছো आरु हेतु हल जोआ 27 अक्टोबर गुवाहाटी खानापारात अनुष्ठित हुआ 21तम द्विवार्षिक कृष्णगुरु आंतर्जातिक आध्यात्मिक युव समाजर जी अधिवेशन होइसिले हे अधिवेशनत भारतर महामहिम उपराष्ट्रपतिके धरि बहु गणमान्य व्यक्ति हे अधिवेशनत उपस्थित आसिले हेहे मैं आपनालोকক पलम नकरि हे अधिवेशनत कत कि केने धरणे होइसिल हे सकलोबोर तथ्य आपनालोকক देखुवाबलै एटा सामान्य प्रयास करिছো हेहे स्किप नकराकै भिडिओটো चाब बुली आशा करिलो। जय कृष्णगुरु जय कृष्णगुरु जय कृष्णगुरु। एया एतिया अधिवेशनस्थलीলৈ आमार आईসকলে शोभाযাত্रा কৰি গৈছে सकचोन ইয়াতে প্ৰভুসকলকো দেখা পাব। এতিয়া এয়া তেওঁলোকে এক নাম अधिवेशनস্থলীলৈ যাত্ৰা কৰিছে। কি সুন্দৰ এক মনোমোহা দৃশ্য চাই যাওকচোন। एबार आन एटा दल देखुवाइছো सकचोन। गुरु कृष्ण प्रेमानंद प्रभु ईश्वर पदपर्याय আহিছে सकचोन। एया अधिवेशनस्थलीत आमार एतिया पताकाखन उत्तोलन करिब सकचोन। कि एक सुंदर मनोमोहा दृश्य। आमार गुरुदेव आहि अधिवेशनस्थली पालेहि अलप पाछते अनुष्ठान आरम्भ हब। एया
অনুষ্ঠানৰ আৰম্ভণিতে আমাৰ ভক্তি মাতৃ আয়ে এটা স্পিচ দিব। আহকচোন আমি স্পিচটো শুনো। কৃষ্ণগুৰু দেৱায়। জয় জয়তে পৰম আৰাধ্যতম পৰম কৃপালু কৃষ্ণগুৰু প্ৰভুৰ শ্ৰীচৰণত শতকোটিবাৰ প্ৰণিপাত জনাইছোঁ। শ্ৰদ্ধাৰ গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ শ্ৰীচৰণতো সেৱা নিবেদন কৰিছোঁ। কৃষ্ণগুৰু আন্তৰ্জাতিক আধ্যাত্মিক যুৱ সমাজৰ 21 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনৰ ধৰ্মালোচনী সভাত উপস্থিত মুখ্য অতিথিৰ আসন অলংকৃত কৰা ভাৰতৰ মহামহিম উপৰাষ্ট্ৰপতি শ্ৰীযুত জগদীপ ধনখেৰ ডাঙৰীয়া, মহামহিম উপৰাষ্ট্ৰপতি ডাঙৰীয়াৰ সহধৰ্মিনী সন্মানীয়া ডক্টৰ সুদেশ ধনখেৰ ডাঙৰীয়ানী, আপোনাসৱৰ চৰণত সশ্ৰদ্ধা প্ৰণিপাত জনাইছোঁ। আজিৰ সভাৰ সন্মানীয় অতিথি অসমৰ মহামান্য ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়া, সন্মানীয় অতিথিৰ আসন অলংকৃত কৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, বিশিষ্ট অতিথি ভাৰত চৰকাৰৰ মাননীয় বন্দৰ জাহাজ আৰু জল পৰিবহণ মন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, বিশিষ্ট অতিথি বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়নৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া, কৃষ্ণগুৰু আন্তঃৰাষ্ট্ৰীয় আধ্যাত্মিক যুৱ সমাজৰ সভাপতি শ্ৰীযুত কমলা গগৈ প্ৰভু, আপোনাসৱ সকলোৰে চৰণত প্ৰণিপাত জনাইছোঁ আৰু অতি ব্যস্ততাৰ মাজতো আপোনাসৱে এই সভাত উপস্থিত থকাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগতে আজি এই সভাত উপস্থিত নিমন্ত্ৰিত অতিথিসকল, গণ্যমান্য ব্যক্তিসকল, সাংবাদিক বন্ধুসকল আৰু মোৰ জন্মান্তৰৰ সেৱাৰ পাত্ৰ প্ৰভুসকল আৰু আইসকল, আপোনাসৱৰ চৰণতো সশ্ৰদ্ধা প্ৰণিপাত জনাইছোঁ আৰু এই দুআষাৰ ক'বলৈ লোৱা বক্তব্যত হ'বলগীয়া ভুল ভ্ৰান্তিৰ হেতু আগতীয়াকৈ ক্ষমা ভিক্ষা মাগিছোঁ। যুৱক যুৱতীসকল সমাজ তথা দেশৰ মহাশক্তিস্বৰূপ, কিন্তু সঠিক সময়ত উচিত পথ নল'লে তেওঁলোকৰ সমস্যাই উন্নয়নত বাধা জন্মাব পাৰে। বৰ্তমান সময়ত আমাৰ যুৱক যুৱতীসকল সমাজ তথা দেশৰ বিভিন্ন দিশত দক্ষ পাৰ্গত তথা শিক্ষিত হিচাপে প্ৰকাশমান হৈছে। তাৰ পাছতো আমি ক'বলৈ খুজিম যে দেশৰ সুনাগৰিক হিচাপে গঢ় ল'বলৈ আৰু সমাজৰ প্ৰতি সেৱা আগবঢ়াবলৈ আজিৰ যুৱক যুৱতীসকলৰ অন্তৰত আধ্যাত্মিকতাৰ ভাৱধাৰা, মানৱীয় প্ৰমূল্যবোধসমূহৰ ভাৱধাৰা জাগ্ৰত হোৱাটো বাঞ্ছনীয়। ইয়াৰ বাহিৰেও উচ্ছৃংখলতাৰ কৰাল গ্ৰাসত পৰি বিপথে পৰিচালিত হোৱা যুৱক যুৱতীসকলৰ বাবে এক শৃংখলাপূৰ্ণ সুস্থিৰ জীৱন যাপন লাভৰ বাবে আধ্যাত্মিক জ্ঞান আহৰণ কৰাৰ বাহিৰে অন্য কোনো উপায় নাই। কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে দঢ়াই দঢ়াই মানৱ সমাজক কৈ গৈছে যে আধ্যাত্মিক জ্ঞানৰ অবিহনে শান্তি সম্প্ৰীতি বিচৰাটো, আত্মাপ্ৰেম আৰু একাত্মাবোধ লাভ কৰিবলৈ বিচৰাটো হাতীক গা ধোৱাৰ দৰে কথা। হাতী এটা গা ধোৱালে কি হয়, পুনৰ সি সুৰেৰে গাত বালি ছিটিয়াই লয়। গা ধোৱা আৰু নোধোৱা একেই হয়। ঠিক সেইদৰে আধ্যাত্মিক জ্ঞান আহৰণৰ ক্ষেত্ৰতো প্ৰয়োজনীয়তাও এই ক্ষেত্ৰত অপৰিহাৰ্য। আধ্যাত্মিক শব্দটো অধ্যাত্ম শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে আত্মাৰ সৈতে জড়িত। সমস্তৰে প্ৰতি এক বিষ্ণু বুদ্ধি দেখা, সমস্তৰে প্ৰতি সমভাৱ পোষণ কৰাই হৈছে আধ্যাত্মিক জ্ঞান। আকৌ প্ৰত্যেক মনুষ্যৰ জীৱনত গুৰুৰ প্ৰয়োজনীয়তা অতি গুৰুত্বপূৰ্ণ। যিদৰে সুৰ নহ'লে এটা গীত গাব নোৱাৰি, যিদৰে বিন্দু নহ'লে ৰেখা টানিব নোৱাৰে, ঠিক সেইদৰে গুৰুৰ অবিহনেও জ্ঞান লাভ কৰিব নোৱাৰে। গু শব্দে আন্ধাৰ, ৰু শব্দে পোহৰ। যিজনে আমাৰ মনৰ অজ্ঞান অন্ধকাৰ নাশ কৰি আমাৰ জীৱনটো পোহৰেৰে আলোকিত কৰে, সেইজনাই হৈছে গুৰু। প্ৰত্যেক মনুষ্যৰ ক্ষেত্ৰত তিনি গুৰুৰ
প্ৰভাৱ বিৰাজমান প্ৰথমতে আদিগুৰু পিতৃ মাতৃ যাৰ কৃপাত আমি এই বিনন্দীয় পৃথিৱীখন দেখিবলৈ সক্ষম হৈছোঁ দ্বিতীয়তে শিক্ষাগুৰু যাৰ কৃপাত আমি সাধাৰণ শিক্ষা ব্যৱহাৰিক শিক্ষা আৰু স্বাৱলম্বী হোৱাৰ পথ পাব পাৰোঁ তৃতীয়তে গুৰুৰ গুৰু শৰণদাতা গুৰু যিজনা গুৰুৰ কৃপাত জীৱনটোত সঠিকভাৱে আগবাঢ়ি যোৱাৰ কাৰণে আমি মাৰ্গ দৰ্শন পাব পাৰোঁ আৰু সেইজনা শৰণদাতা গুৰু আধ্যাত্মিক জ্ঞানেৰে মহিয়ান হয় যি ছাত্ৰই যি ছাত্ৰীয়ে বা যি সন্তানে এই তিনি গুৰুক শ্ৰদ্ধা ভক্তি কৰি আগুৱাই যায় সেই সন্তান সেই ছাত্ৰ ছাত্ৰী কেতিয়াও বিপথে পৰিচালিত নহয় শাস্ত্ৰত উল্লেখ আছে বহুদেৱ সুত কৃষ্ণ তুমি ভকতৰ ইষ্ট কংখ চানুৰাদি বিমৰ্দন দৈৱকী হৃদয়ানন্দ জগতৰ গুৰু কৃষ্ণ তজু পাৱে কৰহ বন্দন জগতৰ গুৰু কৃষ্ণ সেই কৃষ্ণ গুৰু এক নাম যেতিয়া শৰণদাতা গুৰুৰ শ্ৰীমুখেদি আমাৰ কৰ্ণপথত প্ৰৱেশ কৰি হৃদয়ত প্ৰৱেশ কৰিব তেতিয়াই আমাৰ এই সুপ্ত আত্মা আমাৰ জাগ্ৰত হৈ উঠিব আৰু তেতিয়াই কি হ'ব যে আত্মা প্ৰেম আৰু একাত্মাবোধ আমাৰ সঞ্চাৰ হ'ব যেতিয়া সমাজত সকলোৰে ইজনৰ সিজনৰ প্ৰতি এই ভাৱ থাকিব তেতিয়া বিশ্বাস জন্মিব সকলোৰে মাজত তেতিয়া বিশ্বাসৰ পৰা ভক্তি আহিব ভক্তিৰ পৰা প্ৰেম আহিব প্ৰেমৰ পৰা আনন্দ আনন্দৰ পৰা শান্তি আমাৰ দেশৰ মহা শক্তি স্বৰূপ যুৱক যুৱতীসকলক সামৰিব পৰাকৈ গঠন হোৱা কৃষ্ণগুৰু আন্তৰ্জাতিক আধ্যাত্মিক যুৱ সমাজৰ বিশ্বত শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত নব্য সমাজ এখন ৰচনা কৰাৰ ক্ষেত্ৰত গুৰুত্ব সৰ্বাধিক কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে সমাজখনক শুদ্ধ গতিৰে আগবঢ়াই নিয়াৰ বাবে আজিৰ যুৱক যুৱতীসকলক আধ্যাত্মিকতা আৰু মূল্যবোধৰ শিক্ষাৰে শিক্ষিত কৰি দেশৰ কল্যাণকামী কাৰ্যত নিয়োজিত কৰিব বিচাৰিছিল কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ মহাপ্ৰয়াণৰ পাছত তেৰাৰ পুত্ৰ শ্ৰদ্ধাৰ গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে গুৰুভাৰ লৈছে আৰু গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ নেতৃত্বত আৰু তত্ত্বাৱধানতো আমাৰ সমস্ত ভক্তসকল কৃষ্ণগুৰু সেৱাশ্ৰমৰ যি আন আন ভগ্নী ভাতৃ সংগঠনসকল খুব নিয়াৰিকৈ পৰিচালিত হৈ আছে Once again, I convey my regards to all dignitaries throughout Assam and abroad, and in innumerable fragments of the world, Krishnaguru Prabhu Ishwar has presented Krishnaguru Eknam and showing Bhakti Marg of Ishwar. Ascertaining the Sanatan Dharma Marg have made the way to gain salvation. Love of soul is the root of peace in the world, is the precious message of Krishnaguru Prabhu Ishwar. The prime concern of the preceptor is to awake the love of soul through the spiritual knowledge, through the love of soul having no distinction of caste, tribe, races, with the spirit and motto of unification to create a universal society. A tender bamboo bends the side to which it is bended, but a matured bamboo, if tried to bend is not bended, rather it is broken. Likewise, if the children are imparted spiritual knowledge from childhood, if knowledge of human values are imparted, shall such children become well refined in maturity. Considering all this, Krishnaguru Prabhu Ishwar established school, college, universities for making spiritual education compulsory along with general and technical and vocational education. As one of the devotees of Krishnaguru Prabhu Ishwar and a citizen of this legendary terrestrial of sun rising, I plead the most esteemed Vice President of India, Honorable Governor of Assam, Honorable Chief Minister of Assam, Honorable Union Minister of Assam, to initiate, to take steps to make spiritual education mandatory in all levels of educational institutions for making India the torchbearer of the path of peace and progress. I also request your help for making Krishnaguru Adhyatmik Vishwavidyalaya as one of the leading universities
of spiritual and modern education. With these few words, I wish to conclude my speech. Thank you. ইয়াকে কৈ মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। জয় কৃষ্ণগুৰু, জয় ভাৰত। এতিয়া মই আজিৰ অনুষ্ঠানৰ সন্মানীয় অতিথি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ। आज के सभा में हमारा बीच में उपस्थित भारत की महामहिम उपराष्ट्रपति श्री जगदीप धनखड़ महोदय, डॉक्टर श्रीमती सुदेश धनखड़ महोदया, आसाम की सम्मानीय राज्यपाल श्री लक्ष्मण प्रसाद आचार्य महोदय, भारत सरकारों सम्मानीय मंत्री सर्बानंद सोनोवाल डांगरिया, बीटीआरर मुख्य कार्यवाही सदस्य प्रमोद बड़ो डांगरिया, भक्तिमात्री कुंतला पाटोवारी गोस्वामी डांगरियानी, श्री कमला गगৈ डांगरिया, उपस्थित भक्तबिंद और अসমबासी राइज, जय कृष्णगुरु। আজি कृष्णगुरु आंतर्जातिक आध्यात्मिक युव समाजर 21 द्विबार्षिक अधिवेशनत उपस्थित थकी অনুষ্ঠানটোৰ গৰিমা বৃদ্ধি কৰাৰ বাবে মই ভাৰতৰ মহামহিম উপৰাষ্ট্ৰপতি শ্ৰী জগদীপ ধনখড় ডাঙৰীয়াৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু অসমবাসী ৰাইজৰ হৈ তেখেতক এই পবিত্ৰ অসম ভূমিলৈ আদৰণি জনাইছোঁ। এই অনুষ্ঠানত উপস্থিত থাকি মই নিজেও ধন্য অনুভৱ কৰিছোঁ আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ परम पूजनीय कृष्णगुरु प्रभु ईश्वरলৈ মই মোৰ সেৱা আগবঢ়াইছোঁ। ইয়াৰ লগতে কৃষ্ণগুৰু সেৱা আশ্ৰমৰ বৰ্তমানৰ গুৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ প্ৰতিও মই মোৰ ভক্তি ভৰা প্ৰণিপাত জনাইছোঁ। আজিৰ অনুষ্ঠানত উপস্থিত কৃষ্ণগুৰু সেৱা আশ্ৰমৰ বিভিন্ন বিষয়ববীয়া आध्यात्मिक युव समाजर प्रतिनिधिসকল আৰু কৃষ্ণগুৰু সেৱা আশ্ৰমৰ আই মাতৃসকল তথা সমূহ ভক্তবৃন্দক মই মোৰ সেৱা নিবেদন কৰিছোঁ। आज माननीय उपराष्ट्रपति श्री जगदीप धनखड़ जी हमारे बीच उपस्थित हुए हैं। मैं असम राज्यवासियों की ओर से असम की पवित्र भूमि पर श्री धनखड़ जी को स्वागत करता हूँ। असम में आपकी उपस्थिति के लिए हम आपका आभार प्रकट करते हैं। देश के उपराष्ट्रपति का गरिमामय पद संभालने के बाद से श्री धनखड़ जी ने कई बार असम यात्रा किए हैं। अपनी असम यात्रा के दौरान उन्होंने जिन कार्यक्रमों में भाग लिया है उनमें से अधिकांश कार्यक्रम छात्रों और युवा पीढ़ी से संबंधित है। उन्होंने अपने पिछली असम यात्राओं के दौरान राज्य के कोई विश्वविद्यालय को छात्रों के साथ विचारों का आदान प्रदान किया है और नई पीढ़ी को संबोधित करते हुए कोई महत्वपूर्ण बात रखे थे। मूल्यबोध तथा 21वीं सदी की सूचना प्रौद्योगिकी की आधार पर वे युवाओं को राष्ट्र निर्माण में जुटने का आग्रह करते आ रहा है। आज के इस कार्यक्रम में उनकी उपस्थिति युवाओं के सशक्तिकरण के प्रति उनकी प्रतिबद्धता को फिर से दर्शाता है। मुझे उम्मीद है कि आज के इस अवसर पर उनका ज्ञानवर्धक भाषण हमारे युवाओं को आध्यात्मिक ज्ञान के साथ साथ वैज्ञानिक मानसिकता और कर्ममुख सोच के साथ आगे बढ़ने के मार्गदर्शन प्रदान करेगा। भारतवर्षर पवित्र भूमिर पराई योग और ध्यानर धारणा और अनुशीलनर उन्मेष घटिছিল। एने आध्यात्मिक कौशलर समान्तराल भावे आमार देशर पवित्र भूमित बहु धर्मीय ग्रंथ शास्त्र और महाकाव्यर सृष्टि होइছে। এই आध्यात्मिक सत्यबोर जिসকলে आविष्कार करिছে তেওঁলোককে भारतीय सभ्यताय ऋषि बुली मानि लैছে। आमार राज्यर आध्यात्मिक जीवनत तेने एगराकी ऋषि होइছে अवतारी पुरुष कृष्णगुरु ईश्वर महाप्रभु।
কৃষ্ণগুৰু প্ৰভুৱে শান্তিপূৰ্ণ প্ৰেমময় বৈষম্যহীন এখন সমাজৰ পোষকতা কৰিছিল। সৰ্বমংগলৰ হকে আজীৱন সেৱা আগবঢ়াই তেৰাই পুণ্য অসম ভূমিক মহিমামণ্ডিত কৰি থৈ গৈছে। পৰম গুৰু কৃষ্ণগুৰু ঈশ্বৰৰ আধ্যাত্মিক বাণী সাৰগৰ্ভ দৰ্শন তথা সমন্বয়ৰ বাৰ্তাই সমাজ জীৱনক সমৃদ্ধ আৰু উদ্বুদ্ধ কৰি আহিছে। আমাৰ ৰাজ্যৰ সামাজিক সাংস্কৃতিক জীৱনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৃষ্ণ চেতনা জগাই তুলিছিল। শ্ৰীমন্ত শংকৰদেৱে প্ৰদান কৰা এক শৰণ হৰিনাম ধৰ্মৰ তত্ত্ব অনুসৰি ভগৱান কৃষ্ণই হৈছে একক পৰম সত্তা আৰু তেওঁৰ উপাসনা কৰিলে জীৱনৰ আত্মিক কল্যাণ সাধন হয়। ভক্তই ভগৱানৰ নামৰ মাজতেই ভগৱন্তক বিচাৰি পাব পাৰে। যিজন ভকতে একান্ত চিত্তে ঈশ্বৰৰ নাম লয় তেওঁৰ জীৱাত্মা পৰমাত্মাৰ সৈতে একীভূত হৈ পৰে আৰু সেই এনে ভকতক ঈশ্বৰৰ মূৰ্ত ৰূপ বুলি ভক্তি কৰিব পাৰি। মহাপুৰুষজনাৰ এনে ভাৱৰ সৈতে একাত্মতা প্ৰকাশ কৰি কৃষ্ণগুৰু প্ৰভু ঈশ্বৰেও সমাজলৈ অমৃত বাণী দি কৈছিল, আমি হৈছোঁ কেৱল মাত্ৰ আত্মা। আমি পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণৰ দাস। বিশ্ব মানৱৰ কল্যাণৰ বাবে কৃষ্ণগুৰুৱে মনৰ ভাৱ ব্যক্ত কৰি যিসমূহ বাণী আমাক দি গৈছে তাৰ উদ্দেশ্য এই যে আমি যাতে এটা সৰ্বাংগ সুন্দৰ জীৱন নিৰ্বাহ কৰিব পাৰোঁ। কৃষ্ণগুৰুৱে মূল্যবোধ সম্পন্ন জীৱন ধাৰণৰ সমান্তৰালভাৱে আধ্যাত্মিক জ্ঞান আহৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। তেৰাই কৈছিল যে আধ্যাত্মিক জ্ঞানে এজন ব্যক্তিৰ জীৱনটোৰ প্ৰতি অধিক আগ্ৰহী কৰি তোলাৰ লগতে জীৱনটোক দীৰ্ঘম্যাদী কৰি তোলে। আধ্যাত্মিক জ্ঞানে ব্যক্তিৰ শৰীৰ আৰু আত্মাৰ মাজত ঐক্য স্থাপন কৰে আৰু একতাই হৈছে বিশ্ব শান্তিৰ মূল আধাৰ। 1500 শতিকাৰ শেষাৰ্ধত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভক্ত মনোহৰদেৱে প্ৰতিষ্ঠা কৰা নসত্ৰ ধামক নিজৰ আধ্যাত্মিক জ্ঞান আৰু সুযোগ্য পৰিচালনাৰে কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে এক নতুন আয়তন প্ৰদান কৰিলে। এইবাৰ আহকচোন ভাৰতৰ উপৰাষ্ট্ৰপতি মহামহিম জগদীশ ধনকৰদেৱে দিয়া এটা স্পীচ শুনো। তেখেতেনো কি কয় তেখেতৰ বক্তব্যত আহকচোন শুনো। जय कृष्णगुरु, जय कृष्णगुरु, जय कृष्णगुरु। श्रद्धे श्री गुरु कृष्ण प्रेमानंद जी महाराज, आपके चरणों में नमन। ऑनरेबल गवर्नर आसाम श्री लक्ष्मण प्रसाद आचार्य, आपने जो बात कही है एक एक शब्द ध्यान में देने लायक है। डॉक्टर हिमंता बिस्वा शर्मा, ऑनरेबल चीफ मिनिस्टर आसाम, a man of action, a man of devotion. His address was remarkable, inspiring and motivational. I was so happy and delighted. Every time I come to Assam, I fall in love with him. Sri Sarvanand Sonowal, Union Minister of Ports, Shipping and Waterways, Government of India. He is very emotive about the issue. He is involved with it. He is deep into it. Sri Pramod Boro, CEM BTR, Bhakti Matri, Kuntal Patovari Goswami, Sri Kamla Gagoi, President, Krishnaguru International Spiritual Youth Society, and distinguished audience.
जब यहाँ पर आया और श्रद्धे श्री गुरु कृष्ण प्रेमानंद जी महाराज के साथ एक नाम कृष्ण गुरु, कई पलों तक वो नाम मेरे कानों में गूंजता रहा, मुझे ऊर्जा देता रहा। मैं यहां से बहुत बड़ी ताकत लेकर जा रहा हूं। ये पल मैं कभी नहीं भूल पाऊंगा। जो मैं सामने देख रहा हूं, रिमार्केबल उनके दिल और दिमाग में समाज को देने का है, क्योंकि उनका आदर्श है एक नाम कृष्ण गुरु। दैट डिवाइन एनर्जी कहां से आई? परम पूज्य कृष्ण गुरु जी से। अंदाजा लगाइए, उनके वचन अमृत हैं। दोस्तों, वी आर जस्ट अ कपल ऑफ डेज फ्रॉम दिवाली। दीपावली का पर्व हम कैसे मनाते हैं, कितने दिए जलाते हैं। हाल के वर्षों में थैंक्स टू प्राइम मिनिस्टर नरेंद्र मोदी, अयोध्या की दीपावली में एक नया रंग आ गया है। मैंने तो दीपावली से पहले दीपावली देख लिया। दिया तपस्या करता है और औरों को प्रकाशमयी बनाता है। फ्रेंड्स, गुवाहाटी इज ट्रूली द आइडियल वेन्यू ऑफ दिस कॉन्क्लेव। इससे सुंदर कौन सा स्थान होगा? द नॉर्थ ईस्ट रीजन ऑफ इंडिया। मैं तो राजस्थान से आया हूं। माननीय मुख्यमंत्री जी मुझे यहां कई जगह ले गए हैं। मैंने जब देखा है, क्या देखा है? breathtaking landscape of rolling hills, verdant valleys, tranquil rivers, और ये सब एक ऐसा वातावरण, ऐसा अलौकिक वातावरण बनाते हैं जहां स्पिरिचुअलिटी एंड वेलबींग ऑफ ह्यूमैनिटी दिल और दिमाग में छा जाती है। इन्हीं महापुरुषों के योगदान की वजह से आज हमारा भारत प्रधानमंत्री नरेंद्र मोदी के नेतृत्व में दुनिया के हर कोने में महत्व रखता है। ऐसा पहले कभी नहीं हुआ। आज मैं यहां आकर धन्य हो गया। जो धन मैं यहां से लेकर जा रहा हूं, उसकी ताकत का अंदाजा लगाना मुश्किल है। एक नाम कृष्ण गुरु। ये तीनों की तीनों बातें हमारे नवयुवकों को ध्यान में रखने के लिए जरूरी है। कृष्ण गुरु की भावना का संचार है। वो देश के लिए समर्पित हैं। उनका संकल्प एक ही है कि हर हालत में मेरा भारत, मेरा राष्ट्र सर्वोपरि है। कि चाहे कोविड महामारी हो, चाहे कहीं अर्थक्वेक आ गया हो, चाहे कोई और संकट आ गया हो, हमारे मंदिर, हमारे मठ आगे आए हैं। प्रधानमंत्री जी ने जो करना था सो आपके लिए किया है। विकसित भारत का जो सपना है, उसके साकार करने में, उस यज्ञ में सबसे महत्वपूर्ण आहुति आपकी है। भाई, एक नाम कृष्ण गुरु। और दुनिया में यदि अगर कोई देश पीस, हार्मनी और हैप्पीनेस की सोचता है तो वो भारत है। और थोड़ी भी आपको दिक्कत आए तो एक सेकंड सोचिए, एक नाम कृष्ण गुरु। अंत में मैं ये कहूंगा,
मैं सदा के लिए ऋणी बन गया, सदा के लिए आई एम इन डेट। एक ही नाम, जय कृष्ण गुरु, जय कृष्ण गुरु, जय कृष्ण गुरु। এইবাৰ আহকচোন অসমৰ এগৰাকী সুযোগ্য সন্তান তথা আমাৰে একে গুৰু ভাই কেন্দ্ৰীয় মন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱালদেৱৰ এটি স্পীচ শুনো। জয় কৃষ্ণগুৰু, জয় কৃষ্ণগুৰু, জয় কৃষ্ণগুৰু। জয় জয়তে পৰম গুৰু কৃষ্ণগুৰু ঈশ্বৰৰ শ্ৰীচৰণত শতকোটি প্ৰণিপাত যাচিলোঁ আৰু লগতে গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ চৰণতো সেৱা নিবেদিছোঁ। আজি আমাৰ এই অনুষ্ঠানত আমাৰ মাজত আহি উপস্থিত হৈ আমাৰ কৃষ্ণগুৰু বৈষ্ণৱপ্ৰাণ ভক্তবৃন্দৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাক আশীৰ্বাদ দিবলৈ অহা ভাৰতবৰ্ষৰ মাননীয় উপৰাষ্ট্ৰপতি পৰম শ্ৰদ্ধেয় জগদীপ ধনখাৰ ডাঙৰীয়া আৰু তেখেতৰ সহধৰ্মিনী শ্ৰদ্ধেয়া ডক্টৰ শ্ৰীমতী সুদেশ ধনখাৰ ডাঙৰীয়ানী, অসমৰ মাননীয় ৰাজ্যপাল শ্ৰদ্ধেয় লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়া, অসম চৰকাৰৰ লোকপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, BTRৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়া, ভক্তি মাতৃ কুন্তলা পাটোৱাৰী গোস্বামী ডাঙৰীয়ানী, কৃষ্ণগুৰু ইণ্টাৰনেশ্যনেল স্পিৰিচুৱেল ইউথ ছ'চাইটিৰ অধ্যক্ষ কমলা গগৈ ডাঙৰীয়া আৰু আজি এই সভাত উপস্থিত থাকি এই সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰা পৰম শ্ৰদ্ধাৰ অসম চৰকাৰৰ মাননীয় মন্ত্ৰীসকল, বিধায়কসকল, সাংসদসকল আৰু আমাৰ এই সভাত সমগ্ৰ ভাৰতবৰ্ষৰ পৰা আহি উপস্থিত হোৱা কৃষ্ণগুৰুৰ বৈষ্ণৱপ্ৰাণ ভক্তবৃন্দ আৰু সাংবাদিক বন্ধুসকল, জয় জয়তে আজি এই আধ্যাত্মিক সমাৰোহত অংশগ্ৰহণ কৰি আজি অসম তথা ভাৰতবৰ্ষৰ যিটো মানৱীয় বাতাবৰণ শক্তিশালী কৰাৰ ক্ষেত্ৰত আপোনালোকে লোৱা পদক্ষেপৰ বাবে মই মোৰ হৃদয়ৰ পৰা ভক্তিভাৱেৰে শ্ৰদ্ধা নিবেদন কৰিছোঁ। मैं आज मुझे इस अवसर पर ज्यादा नहीं बोलना है। हमारे गुरुदेव ने जो हमें मार्गदर्शन दी है और उन्होंने अपने वाणी के जरिए सारे मानव समाज को एकत्रित होकर भक्ति भावनाओं से एक मजबूत समाज निर्माण करने का जो भी उन्होंने हमें सलाह दी है, इसके वजह से आज कृष्णगुरु सेवाश्रम की सारे भक्तगण एक साथ मिलकर अलग अलग कार्यक्रम सफल बनाने में लगे हुए हैं। हमारे नई पीढ़ी, विशेष कर हमारे युवा देश की भविष्य है। हमारे देश के आदर्शवादी नेता, दुनिया के सबसे लोकप्रिय नेता प्रधानमंत्री नरेंद्र मोदी जी ने युवाओं को बढ़ावा देने के लिए
अधिक शक्तिशाली बनाने के लिए अलग अलग पिछले 10 साल के अंदर कार्यक्रम रचना की और उसको सही ढंग से सही समय पे लागू करने की वजह से आज हिंदुस्तान जाग उठा है और दुनिया में विश्व गुरु बनने के लिए हिंदुस्तान एकत्रित हुए हैं। आज विश्व का शांति के लिए ये जो आध्यात्मिक कार्यक्रम रचना की गई है और मैं तो चाहूंगा हमारे युवा आध्यात्मिक ज्ञान हासिल करे और बुरा क्या है भला क्या है इनका बीच का जो भी दूरी उनको देखे पहचाने आविष्कार करे, क्योंकि मानव और दानव ये समाज में दो शक्ति हमेशा बसे हुए हैं, लेकिन इनमें से दानव को दबाने के लिए मानवता को विशेष रूप से मान्यता देना होगा, अपने जीवन जीने के लिए एक आदर्श बनाना होगा। तो मैं तो चाहूंगा कि हमारे युवा शक्ति उसी दिशा पर अपने देश को मजबूत बनाने का काम करे और हिंदुस्तान का हजारों साल की जो भी हमारे आध्यात्मिक, सांस्कृतिक और सामाजिक हमारे मूल्यों का इतिहास है, इन चीजों को हमारे युवा समाज समझे, अध्ययन करे, अनुसंधान करे। तो मैं आज इस अवसर पर ज्यादा ना बोलते हुए मैं আজি এই শুভক্ষণত मैं केवल एटाई कथा कওঁ, ভাল और बेयार মাজৰ পাৰ্থক্যটো বিচাৰি উলিয়াব লাগিব, ভালক প্ৰাধান্য দিব লাগিব আৰু ভালৰ যোগেদি এখন শক্তিশালী মানৱীয় সমাজ নিৰ্মাণ কৰিব লাগিব। কাৰণ আজি ১বিংশ শতিকা, এই শতিকাত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ ৰাষ্ট্ৰক বিশ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে 4টা বিষয়ত বিশেষভাৱে অগ্ৰাধিকাৰ দিছে। এটা হ'ল যিসকল দৰিদ্ৰ লোক তেখেতসকলক শক্তিশালী কৰা, দৰিদ্ৰতাৰ পৰা উদ্ধাৰ কৰা। দ্বিতীয়টো হ'ল যুৱ শক্তিক বিশেষভাৱে সুন্দৰভাৱে সজাই তোলা। তৃতীয়টো হ'ল খেতিয়কৰ উপাৰ্জন বৃদ্ধি কৰি খেতিয়কসকলক সবল কৰা আৰু চতুৰ্থ হ'ল মহিলা সবলীকৰণৰ যোগেদি সমাজ শক্তিশালী কৰা। গতিকে এই 4টা বিষয়বস্তুৰ ওপৰত আগন্তুক দিনত আমি যুৱ শক্তিয়ে বিশেষ ধৰণে প্ৰাধান্য দিব লাগিব। আমি সকলোৱে নিজৰ চৰিত্ৰ নিৰ্মাণ কৰাৰ উপৰিও সমাজৰ চৰিত্ৰ নিৰ্মাণ কৰিব লাগিব, য'ত আমাৰ মানৱতা, শ্ৰদ্ধা, ভক্তি, মৰম, স্নেহ, আন্তৰিকতা সদায় জীয়াই থাকে। গতিকে সেইখন সমাজ নিৰ্মাণ কৰাৰ বাবে গুৰুজনাই আমাক অমৰ বাণী প্ৰদান কৰি গৈছে, ভক্তি ৰস প্ৰদান কৰি গৈছে। ভক্তি ভাৱেৰে আমি আমাৰ শক্তি বৃদ্ধি কৰিব লাগিব, শান্তি প্ৰতিষ্ঠা কৰিব লাগিব। গতিকে মই ভাবো যে যুৱ শক্তি আগন্তুক দিনত সেইখিনি কাম নিষ্ঠাৰে, শৃংখলাবদ্ধতাৰে, দায়বদ্ধতাৰে, দায়িত্ব সহকাৰে পালন কৰিবৰ বাবে সংকল্পবদ্ধ হওক আৰু কৃষ্ণগুৰুৰ নামেৰে বিশ্বজয় কৰাৰ বাবে ঢাপলি মেলক। এইখিনি কথাকে কৈ মই মোৰ এই চমু বক্তব্য সামৰিব বিচাৰিছো। কিন্তু তাৰ প্ৰাক মুহূৰ্তত এটি কথা ক'বই লাগিব যে আজি এই সভাত উপস্থিত থকাৰ বাবে মই মাননীয় উপৰাষ্ট্ৰপতি ডাঙৰীয়াৰ লগতে তেখেতৰ সহধৰ্মিনী ডক্টৰ শ্ৰীমতী সুদেশ ধানখাৰ ডাঙৰীয়ানীকো মই বিশেষভাৱে ধন্যবাদ জনাইছো। লগতে অসমৰ মাননীয় ৰাজ্যপাল ডাঙৰীয়াক ধন্যবাদ জনাইছো। আৰু বিশেষকৈ আজি এইখন সভা সফল কৰাৰ অন্তৰালত মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি আন্তৰিকতাৰে সহযোগিতা আগবঢ়াইছে তাৰ বাবে মই তেখেতকো ধন্যবাদ জনাইছো। লগতে আজি এই সভাত বিশিষ্ট অতিথি হিচাপে থাকি আজি সভাক বিশেষভাৱে সহায় কৰাত প্ৰমোদ বড়ো ডাঙৰীয়াকো ধন্যবাদ জনাই আৰু সদৌ শেষত আমাৰ পৰম শ্ৰদ্ধাৰ গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ চৰণত সেৱা জনাই সকলো ভকতৰ শ্ৰীচৰণত কোটি কোটি প্ৰণিপাত যাচি গুৰু কৃপা সকলোৰে মেলক, ইয়াকে কামনা কৰি মই মোৰ বক্তব্য সামৰিলো। জয় কৃষ্ণগুৰু, জয় কৃষ্ণগুৰু, জয় কৃষ্ণগুৰু।
ভিডিঅ'টো মই ইমানতে শেষ কৰিব লাগিব। মোৰ এই ব্লগটো চাই আপোনালোকৰ কেনেকুৱা লাগিলে, যদি আপোনালোকে মোৰ এই ক্লিপিংছবোৰ চাই ভাল পাইছে তেন্তে লাইক এটা কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট এটা কৰিবচোন আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় কৃষ্ণগুৰু, জয় কৃষ্ণগুৰু, জয় কৃষ্ণগুৰু।